Hello everyone, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালেই আৰু মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মোৰ ভিডিঅ'টো হ'ব মোৰ ককাদিনীয়া যিটো ঘৰ এতিয়াও বৰ্তমান বহুত ধুনীয়াকৈ মেৰামতি কৰি ৰখা হৈছে। এই ঘৰটোৰ ওপৰতে মই আপোনালোকক অকণমান দেখুৱাম বুলি আহিছোঁ ঘৰটো। আৰু যিহেতু ঘৰটো বহুত বছৰীয়া, বহুত পুৰণা ঘৰ আৰু সেই ঘৰটো মোৰ ককাই নিজ হাতেৰে বনাইছিলে আৰু সেই ঘৰটোৰ পৰাই মোৰ দেউতাহঁত বৰ্তাহঁত চব মোৰ জেঠাইহঁত সকলো ডাঙৰ দীঘল হৈছে। লগতে আমিও সেই ঘৰটোৰ পৰাই ডাঙৰ দীঘল হৈ পিনি নিজ নিজ স্থানলৈ আহিছোঁ আৰু সেই ঘৰটো বৰ্তমান এতিয়াও আছে। আৰু ভাবিছোঁ যিহেতু ঘৰটো অলপ পুৰণি হৈ গৈছে, কি ঠিকনা ঘৰটো পিছত বৰ্তাহঁতে ভাঙি পেলাবও পাৰে, সেইকাৰণে এতিয়া ভাবিছোঁ ঘৰটো স্মৃতি হিচাপে মোৰ মোবাইলত ভিডিঅ' হিচাপে ৰাখিম বুলি ভাবিছোঁ। আৰু লগতে আপোনালোকক অকণমান দেখুৱাম। আৰু মোৰ জ্যেষ্ঠ বৰ্তা আৰু বৰমা এতিয়াও আছে আৰু তেওঁলোকৰ লগতো আপোনাক চিনাকি কৰি দিম পাইছোঁ। ঠিক আছে, তেতিয়া ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। এইটো হৈছে মোৰ ককাদিনীয়া ঘৰটো আৰু বৰ্তাহঁতে সঁচাকৈ বহুত ধুনীয়াকৈ সজাই ৰাখিছে। চাওক, বহুত ধুনীয়াকৈ সজাই ৰাখিছে। আৰু এইজোপা হৈছে এজোপা চন্দন গছ। এই চন্দন গছজোপা বহুত পুৰণা, মোৰ ককাৰ দিনৰে হয়। এতিয়াও বহুত ধুনীয়াকৈ বৰ্তাহঁতে ধুনীয়াকৈ আৰু ৰাখিছে। খালি অলপ হেৰিবোৰ মৰি গ'ল, পাতবোৰ অলপ মৰি গ'ল। তথাপিও এজোপা মোৰ ককাৰ দিনীয়াৰ চন্দনেই হয়। বহুত ধুনীয়াকৈ জীয়াইও আছে, ভাল লাগে। এজোপা কাটিবলৈকে মন নাযায় কেতিয়াও। অলপ হেৰি কাঠ চাঠবোৰ অলপ পচি গৈছে আৰু তথাপিও বৰ্তাহঁতে ধুনীয়াকৈ ৰং চং দি মেলি ধুনীয়াকৈ ৰাখিছে ঘৰটো। এইটো ঘৰতে আমি সকলোবোৰ ডাঙৰ দীঘল হ'লোঁ। সঁচাকৈ বহুত ধুনীয়াকৈ ককাই এইটো বহুত কষ্টৰে বনাইছিলে। তাকে যে কষ্টৰ বৰ্তাহঁতে মৰমত ৰাখিছে ককাৰ কষ্টখিনিত, তাকে বহুত ভাল লাগিলে। বাকী পকা চকাবোৰ এতিয়া পিছত এইটো ধুনীয়াকৈ হেৰি কৰি দিছে আৰু বৰ্তাহঁতে। আগতে পকাটো ইমান সহজ টাইপৰ আছিলে পকাটো, এতিয়া যেনিবা অলপ বৰ্তাহঁতে নিজেই লগাই মেলি দিছে আৰু ভালকৈ। ঠিক আছে, তেনে ভিতৰখিনিও মই অকণমান দেখুৱাম আৰু লগতে এইটো কিমান দিনীয়া পুৰণা ঘৰ সেইটো মই আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। বোলো অকণমান ধুনীয়াকৈ ভিতৰৰ হোমটোৰটো অকণমান দি দিওঁ। এইটো আছিলে আগতে আমাৰ ৰুম, এই পাৰ্টটো আছিলে আগৰ ৰুম, আমাৰ ৰুম আছিলে। এইবোৰ চব পকা নহয়, একচুৱেলি বেৰ হয়। বেৰবোৰ বৰ্তাহঁতে খালি ৰং চং দি ধুনীয়াকৈ লৈছে আৰু এইকেইটা ইমান ধুনীয়াকৈ বহুত ওখ দেখিছেনে? কিমান সেইকেইটা এইটো বৰ্তাহঁতে এতিয়া ধুনীয়াকৈ ড্ৰয়িং ৰুম কৰিছে, সৰুকৈ ভাল লাগিছে। ড্ৰয়িং ৰুমটো ধুনীয়াকৈ সজাই থৈছে। চাওকচোন, ধুনীয়াকৈ ড্ৰয়িং ৰুমটো সজাই থৈছে, ভাল লাগিছে। এখন বৰমাই ধুনীয়াকৈ ফুলনিখন হেৰি কৰি থৈছে। তেন্তে মই এতিয়া অকণমান দেখুৱাম আৰু লাজ কৰিছে, তথাপিও জোৰ জবৰদস্তি কৰিছোঁ। ঠিক আছে, এইয়া হৈছে আমাৰ বৰমাক কৈছোঁ অকণমান ভালকৈ চাদৰ এখন লৈ লওক উলিয়াওক। লাজ কৰি বৰমা এতিয়া আমাৰ যিহেতু পৰিয়ালৰ জ্যেষ্ঠ হয়নে? এতিয়া বৰমাই এনে কি কৰি ভাল পায়? এনে ফুল চুলবোৰতো আপুনিয়ে কৰিছে চব, ফুল ৰুই মেলি ভাল পায়, ৰুই ভাল পায়। আৰু এতিয়াও বয়স হ'ল যদিও দেই, আপোনালোকক কৈছোঁ বয়স হ'ল যদিও বৰমা কিন্তু এনেই নাথাকে, কিন্তু ইটো সিটোকৈ কাম কৰি মেলি পূৰা ব্যস্ত হৈ থাকে আৰু হয়নে? বৰমা এতিয়া বয়স কিমান হ'ল আপোনাৰ? বয়স ৭৫ বছৰ হ'ল। আৰু ঘৰটো অকণমান দেখুৱালোঁ, যিহেতু ককাদিনীয়া পুৰণা ঘৰ কৈছোঁৱেই যে একদম ককাই নিজ হাতেৰে ঘৰটো বনাইছিলে হয়নে? আৰু সেই ঘৰটোৰ পৰাই মোৰ দেউতাহঁত জেঠাইহঁত বৰ্তাহঁত চব ডাঙৰ দীঘল হ'লোঁ। আৰু লগতে ঘৰটো স্মৃতি হিচাপে দেখুৱালোঁ আৰু তেনেকুৱা ঘৰ আজিকালি পাবলৈও বহুত দিগদাৰ, আৰু থাকে বা নাথাকে পিছতে ঠিকনা নাই, কাৰণ ঘৰটো পুৰণা হৈ গৈছে। সেইকাৰণে অকণমান দেখুৱাই দিলোঁ আৰু লগতে এয়া বৰমাকো দেখুৱালোঁ। ঠিক আছে, তেন্তে আজিলৈ ভিডিঅ'টো ইমানতে ৰাখিছোঁ। আকৌ বৰ্তাকো দেখাম, অকণমান স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। ফুলনিখনৰ কথা কৈছিলোঁ যে বৰমাই ফুল কৰি ভাল পায়। এয়া হৈছে বৰমাৰ ফুলনিখন। ফুল য'ৰ পৰা কালেকশ্যন কৰি মেলি হ'লেও ফুল ৰুবই আৰু এইবোৰ চব বৰমাই কৰা, চব ফুল বৰমা। আৰু নবৌ আছে, আমাৰ নবৌ কৰিছে এইখন।
এইখনে হৈছে বৰমাৰ সৰু ফুলনিখন হেল্ল' এভৰিৱান আৰু এতিয়া বৰমাক দেখুৱাই পিনি মই কৈছিলোঁ বৰ্তাক দেখুৱাম বুলি যিহেতু বৰ্তা অকণমান অসুস্থ হৈ থকাৰ বাবে মানে বাহিৰত বোলো অকণমান দেখুৱাম বুলি বৰ্তা মানে এতিয়া বৰ্তমান বাহিৰলৈ যোৱাৰ মানে সুবিধাত নাই সেইকাৰণে অকণমান ভিতৰতে তেওঁ বহি আছে আৰু তেওঁক মই ভিতৰতে দেখুৱাম আৰু ইয়াত সোমাই আহি পিনি এয়া বৰ্তা অকণমান অসুস্থ হৈ আছে বৰ্তা এয়া আপোনাক অকণমান মোৰ চেনেলটোতে আপোনাক দেখুৱাই দিবলৈ আহিছোঁ যিহেতু জ্যেষ্ঠ হিচাপে আৰু মই মানে ককাৰ যিটো ঘৰ যিটো ককাই নিজ হাতেৰে বনাইছিলে সেই ঘৰটো অকণমান দেখুৱালোঁ লগতে আপোনাকো বোলো দেখুৱাওঁ বুলি ভাবিছোঁ ঘৰটো মানে আপোনাৰ মতে বৰ্তা কিমান পুৰণা 60 চনৰ আমি সোমাইছোঁ আমাৰ ঘৰ আছে মহেশ্বৰ ঘৰ মহেশ্বৰ ঘৰৰ পৰা এই সিহঁতৰ উত্তৰ পৰা মানুহখিনি যে আছিলে সেই উত্তৰ পৰা মানুহখিনি উত্তৰ পৰা যোৱা দিনাখনে আমি তাৰপৰা আমি ইয়াত আহিলোঁ ইয়াত আমি 5-6 বছৰমান থাকিলোঁ সেইটো থকাৰ পাছত সেই তাত থাকি সেই ঘৰটো বনাইছিলে সেইটো ককাই নিজে বনাইছিলে নিজ হাতেৰে ককাই নিজে বনোৱা ককা ৰাজমিস্ত্ৰী আৰু সেই ঘৰটোৰ পৰাই আপোনালোক চব সকলো ডাঙৰ দীঘল হ'ল হয়নে ডাঙৰ দীঘলটো মানে আমাৰ প্ৰায় এই হেৰিয়ৰ পৰা কেশৱ তাতে জন্ম হৈছে মোৰ মানে কেশৱ মানে মোৰ দেউতাৰ কথা কৈছে দেই মোৰ দেউতাৰ কথা কৈছে আৰু লগতে মোৰ জেঠাইহঁত আৰু মোৰ বৰ্তাহঁত এওঁতো জ্যেষ্ঠ বৰ্তা আৰু মোৰ ওপৰতো এজন বৰ্তা আছে মোৰ দেউতাৰ তাতকৈ ডাঙৰ তেওঁলোক চব সকলোবোৰ তাৰ পৰা ডাঙৰ দীঘল হৈছে আৰু ঘৰটো এতিয়াও বহুত ধুনীয়াকৈ মানে আছে ঠিক আছে তেন্তে হ'ব দিয়ক হেল্ল' এভৰিৱান আৰু মই এতিয়া বৰ্তাহঁতৰ ঘৰৰ পৰা আহি আছোঁ আৰু আহি পিনি যিহেতু মানে গধূলিয়ে হৈ গ'ল সেইকাৰণে মানে সকলোকে দেখুৱাব নোৱাৰিলোঁ যিহেতু এইটো নহয় যে মোৰ অকল পৰিয়ালত অকল মোৰ বৰ্তা আৰু বমাই আছে সকলোবোৰ আছে কিন্তু তেওঁলোকো ভাবিছোঁ এদিন বেলেগকৈ দেখুৱাম আৰু যিহেতু মই মানে কি হ'ল মানে দেখুৱাম বুলি ভাবিছিলোঁ কিন্তু তেওঁলোকে মানে অকণমান নিজৰ কামত ব্যস্ত হৈ থকাৰ কাৰণে জোৰ নিদিলোঁ আৰু লগতে বৰ্তা আৰু বমাক দেখুৱালোৱে আৰু লগতে ঘৰটো দেখুৱালোঁ দেখিছেই আৰু যদি আপোনালোকে ভাল পালে তেন্তে ভিডিঅ'টো চাই যদি ভাল পাইছে তেন্তে প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ এটা কৰি দিব আৰু পাৰিলে ছাবস্ক্ৰাইব এটা কৰি দিব আপোনালোকৰ আশীৰ্বাদে মোক মানে ভিডিঅ'টো মানে প্ৰত্যেক আৰু ভিডিঅ' দিবলৈ আগবাঢ়ি যোৱাত সহায় কৰিব যিহেতু নতুনকৈ খুলিছোঁ কথা কোৱাৰ অভ্যাসটোতো মোৰ নায়েই আৰু প্ৰথম খুলিছোঁ সেইকাৰণে আপোনালোকে প্লিজ মানে বেয়া ভাবি নল'ব আৰু যে ভিডিঅ' কৰিব নাজানে কিবা নাজানে তেনেকৈ নক'ব যিহেতু প্ৰথম কোনো মানে বস্তু এটা শিকি নাহে লাহে লাহে কৰিয়ে বহুতখিনি শিকা হয় সেইকাৰণে ভালকৈ মোবাইলটোও ধৰিব নাজানো কিন্তু তাকে চেষ্টা কৰিলোঁ আৰু অকণমান দেখুৱাম বুলি ভাবিলোঁ দেখুৱালোঁ আপোনালোকক ঠিক আছে তেন্তে আৰু বেছি গৈ নাথাকোঁ আজিলৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু লগতে যিসকল লোক মোৰ ভিডিঅ'টো নতুনকৈ আহিছে তেওঁলোকে মোক প্লিজ ছাবস্ক্ৰাইব এটা কৰিব বুলি মোৰ আশা আছে আৰু ঠিক আছে তেন্তে আজিলৈ বাই বাই গুড নাইট